गसाइगाव महकुमानि बरलामजरा गामियाव साननैनि हाबाफारिजों आरसुनि जथुम्माया जालांबाय। 17 नभेम्बर शुक्रबारनिफ्राय साननैनि हाबाफारिजों खुंनाय आरसुनि स्निथि बोसोरारि जथुम्माजों लोब्बा लाखिनानै फरायसाफोरनि थुनलाइयारि हाबाफारि लानाय जायो। गुबुन फारसेथिं आरसुनि स्निथि बोसोरारि जथुम्मानि दिनै जालांनाय गेवलां मेलाव गाहाय आलासि महरै समाज सिबियारि उइलियाम नार्जारिया बाहागो लानानै बेसेन गोसा बिबुंथि लाखियो। আজি 7 কনভেনশন আরসুর তো আজি মোক গেষ্ট হিচাপত মাতিছে তেখেতে তো আজি যেটো বডি পারমিশন কাছাবাৰী আঞ্চলিকৰ হি বডি পারমিশন যোৱাকালি তেখেতৰ হৈ গ'ল তো আজি ওপেন সেশন আছে। এই ওপেন সেশনত মোক আলহী হিচাপত মাতাৰ কাৰণে তেখেতক আমি ধন্যবাদ যাচিছোঁ আৰু আশা কৰিছোঁ যি বডিত প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু যিমানখিনি মেম্বাৰ আছে তেখেতে নিজৰ জাতিৰ কাৰণে এৰিয়াৰ কাৰণে ষ্টুডেণ্টৰ ফিউচাৰৰ কাৰণে একেলগে এক হৈ কিনি তেখেতে কাম কৰি যাব বুলি মই বিশেষ আমি আশা কৰিছোঁ আৰু ইহঁতৰ যিমানখিনি কিছুমান আগৰ যিবোৰ লিডাৰবোৰ আছে আৰচুৰ তেখেতে এডভাইজাৰ হিচাপত তেখেতক হেল্প কৰিব বুলি মই আশা কৰিছোঁ। তো এইখন সভাৰ আপুনি মুখ্য অতিথি আপুনি নৱপ্ৰজন্মৰ বাবে ৰাভা জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ বাবে কি বাৰ্তা দিব? নিশ্চয় চাওক আজি প্ৰায় যিমানখিনি জনগোষ্ঠী আছে বা জনজাতি আছে সকলোৱে আজি BA MA পাছ কৰি এনে কিছুমান বিভিন্ন ঠাইত গৈ কিনি কাম কৰি আছে, চাকৰি বাকৰি তেনেকৈ পোৱা নাই, কিন্তু সবে যিটো এক হৈ কিনি যিটো আগবাঢ়ি যায় আদান প্ৰদান আমি হেল্প কৰি কিনি যিটো আমি কাম কৰি যায় তেনেহ'লে এই অঞ্চলতো বহুতখিনি কাম আছে। তো সেইকাৰণে বাহিৰত নোযোৱাকৈ নিজৰ ঠাইতে একেলগে এক হৈ কিনি বিভিন্ন আঁচনি আজি চৰকাৰে পদক্ষেপ লৈছে। তো সেইকাৰণে এই ৰাভা জনগোষ্ঠী বা এই অঞ্চলত যিমানখিনি জনগোষ্ঠী বা জনজাতি আছে সকলো ৰাজ্যৰ পৰা ভাল এটা সহায় পাব আৰু নিশ্চয় এই অঞ্চলটো যিমানখিনি শিক্ষিত যুৱ যুৱতী আছে তেখেতে চৰকাৰৰ সহায়ত নিজৰ এৰিয়া আৰু নিজকে থিয় হৈ দিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ এই কাছাবাৰী আঞ্চলিক আৰ্চৰ 7ম বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচী চলি আছে। কালিৰ পৰা 17 আৰু 18 আজি মুকলি সভা আৰু এই মুকলি সভাত আমি ছ'চিয়েল ৱৰ্কাৰ উইলিয়াম নাৰ্জাৰী ছাৰক আমি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰিত কৰি আনিছোঁ আৰু এই কাছাবাৰী আঞ্চলিক অন্তৰ্গত 24টা গাঁও আছে আৰু 24টা গাঁৱৰ ৰাইজ আমাক সহায় সহযোগিতাত আজিৰ এই 7ম যে অধিৱেশন এখন ভালে আমি মানে পালন কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালি আমাৰ ডেলিগেট ছেশ্যন আছিল। ডেলিগেট ছেশ্যনত আমি আমাৰ প্ৰায় পুৰণা কমিটিখন ৰিজল্ভ কৰি নতুন কমিটি আমি ফৰ্ম কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা প্ৰায় ফ্লেগ হোষ্ট কৰি হোমেজ আৰু প্লেণ্টেশ্যন আৰু ৰেচিটেশ্যন অফ কোচ ৰাভা ফৰ্ম আৰু ইয়াৰ পিছত এতিয়া মুকলি সভা আমি আৰম্ভ কৰিব লৈছোঁ। আজি সমাপ্ত হয়। সন্ধিয়া
কালচাৰেল নাইট আছে সংস্কৃতি সন্ধিয়াত আমি এই সভাৰ জৰিয়তে আপুনি ৰাজ্যক কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? এই সভাৰ জৰিয়তে আমি ৰাজ্যক এইখিনি বাৰ্তা দিব বিচাৰোঁ যে প্ৰতিটো জাতিৰ কাৰণে এটা জাতীয় জীয়াই থকাৰ কাৰণে জীয়াই থকাৰ কাৰণে সংগঠন লাগে। গতিকে সকলো জাতি সকলো নিজৰ সংগঠন আছে। গতিকে সকলো আমাৰ ৰাভাৰ ৰাইজ সকলোৱে নিজৰ সংগঠনক সন্মান দিব লাগে আৰু সকলোৱে সহযোগিতা দিব লাগে। আমি এইখিনি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ।